ভাই ভনীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই বাসন্তী পূজা চলি গ'ল বাসন্তী চলি গ'লেও বাসন্তী পূজাৰ লাষ্টৰ দিনাখনো আপোনালোকৰ ভিডিঅ'বিলাক দিয়া নাই গতিকে আজি বাসন্তী পূজাৰ লাষ্ট দিন আৰু লাষ্টৰ দিনত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ সুমধুৰ গান আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম বলক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ।
গতিকে আপোনাৰ মাতবিলাকো ডাঙৰ হ'ব নিশ্চয় আপোনাৰ গালে ভাল লাগিব দেখা পাইছে না ফ্ৰেণ্ডছ ৰাকেশ দাক চোৱাৰ কাৰণে সকলোৱে একদম ঢপিয়াই আহিছে
আৰু ৰাকেশ দাৰ সংগীত চাই কেনে পালে জনাবলৈ নাপাহৰিব থেংক ইউ যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ